জুলে তো এতিয়া আছো মই কাজং ভিলেজত যোৱাকালি আহিলো টছ মৰিৰি লেক ৰাতি হৈ গ'ল বহুত সো ৰেকৰ্ড কৰা নহ'ল এতিয়া আছো কাজং ভিলেজ ইয়াতে টছ মৰিৰি লেকটো দেখাই দিম বাচ্চা যে পলে পলে কি খেল ৰহে তুমি লোক চাপ্পন পোৱালি আছে মোৰ লগত এতিয়া মই গৈ আছো টছ মৰিৰি লেকটো চাবলৈ তো আপোনালোকে চাই আছে দেখিছে কালি কেনেকুৱা ৰাস্তা তাৰপিছত ৰাস্তাত কি কৰিলোঁ কি খালোঁ আজি আহিছোঁ এতিয়া টছ মৰিৰি লেক কাজং বুলি জেগাটো কাজং গাঁও এখন সৰু গাঁও ইয়াতে আছে ইয়াৰ পৰা আজি আকৌ লেকটো চাই নেক্সট আমি যাম দেব্ৰিং বুলি জেগা তালৈ যাম এতিয়া আপোনালোকক লেকটো দেখাই দিছোঁ বলক ए हर्षित भाई हेलो और ये तो घुमाई पाए अदनान भाई बहुत दिन गोल सेल्फी लेना है सेल्फी लेना सेल्फी सबसे अच्छी सेल्फी ले सोचिया झूले वाह कैसे करें क्या मस्त नज़ारा है भाई देखो तो गेट होगा अच्छा थैंक यू यहाँ से चलो फिर झूले झूले हेलो रास्ता किधर है ये रहा हाँ এনেকুৱা ইয়াৰে ঘৰবিলাক এখন গাঁও আৰু এইফালে আছে লেকটো ৱাও वो देखिए आप ऊपर ये फोटोज ले रहा है कैसे इंस्टाग्राम पोजीशन एक सेकंड रुको वो भी ले रहा हूँ টছ মৰিৰি লেক এইটো হৈছে টছ মৰিৰি লেক লেহৰ পৰা আপোনাৰ এৰাউণ্ড 250 কিলোমিটাৰ আমি প্ৰথম গ'লোঁ পেংগং লেক আগৰ এপিছডটো দেখিলে আপোনালোকে পেংগং লেক আৰু এইটোত দেখিছে টছ মৰিৰি লেক भाई क्या पोज दे रहा है আৰু নেক্সট ব্লগ আহিব নতুন ঠাই দেখুৱাম আপোনালোকে যদি এতিয়াও মোৰ গোটেই এপিছড চোৱা নাই প্ৰথমৰ পৰা লাডাখ ট্ৰিপৰ প্ৰথমৰ পৰা চাওক আৰু কমেণ্ট কৰি জনাওক মোক কেনেকুৱা পালে মোৰ লাডাখ ৰাইড আসাম টু লাডাখ আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি লওক এণ্ড চাই থাকক লাডাখ ৰাইড চলি আছে वाओ वो क्या है वो वाला बादल वाओ थोड़ा नजदीक जाता हूँ क्या पत्थर आलू के चिप्स जैसा वाओ ब्यूटीफुल व्यू